খিলঞ্জীয়া মুছলিমসকলৰ অস্তিত্ব সঁচাকৈ বিপদাপন্ন আৰু বিপদাপন্ন মূল কাৰণ এটা হৈছে বাংলা মূলৰ মিয়া মুছলমানসকল। তেওঁলোকৰ কাৰণে আমাৰ আজি অস্তিত্ব বিপদাপন্ন। তেওঁলোকে হত্যা, ধৰ্ষণ, অপহৰণ যিমান বেয়া কাম আছে চব মিয়া মুছলিমসকলেই কৰে। আপুনি গাড়ী চুৰ হ'লেও কোনোবা আলী, কোনোবা আহমদ, কোনোবা এনেকুৱা ধৰণৰ মানুহবোৰে কৰে। মফজুল আলী, তফজুল আলী চব মিয়া। খিলঞ্জীয়া মুছলিমৰ এজন উলিয়াই দিয়কচোন ধৰ্ষণ কেছত জড়িত, গাড়ী চুৰত জড়িত, তেতিয়া আমি ক'ম এই মিয়াখিনিয়ে গোটেই অসমখনৰ ভাষা সংস্কৃতি বিপদাপন্ন কৰিছে আৰু তেওঁলোকে কলাক্ষেত্ৰত মিয়া মিউজিয়াম বিচাৰে, যিটো সঁচাকৈ হাস্যপদ বিষয়। আমি খিলঞ্জীয়াখিনি থাকোঁতে মিয়াখিনিয়ে যদি কলাক্ষেত্ৰ দখল কৰে তেতিয়া কলাক্ষেত্ৰটো বিকি দিয়াই ভাল। আৰু এইখিনি কথা কৈছোঁ আৰু কৈছোঁ আজমল ডাঙৰীয়াই আজি খিলঞ্জীয়াসকলৰ সদায় বিৰোধ। তেওঁ মিয়াখিনিক লৈহে আজি অসমখনত দপদপাই আছে। তেওঁ চাউথ চালমাৰত জিকি আহে। তেওঁ যদি সাহস আছে গোলাঘাট, ডিব্ৰুগড় এইবোৰত জিকি আহক, তেতিয়া ক'ম যে তেওঁ খিলঞ্জীয়াৰ প্ৰতি দৰত আছে। তেওঁ মিয়াখিনিক লৈ চলি আছে আৰু তেওঁৰ ফাণ্ডিং কৰিছে উগ্ৰপন্থী সংগঠনে। এইটো সঁচাকৈ দুখজনক বিষয়। আমাৰ অসমীয়াসকলে বহি থাকোঁতে আজমলৰ নিচিনা মানুহে, উগ্ৰ মৌলবাদী মানুহে আহি অসমত দখল কৰিব আৰু তেওঁলোকে উগ্ৰপন্থী ফাণ্ডিঙৰ পৰা সংগঠন চলাব। গতিকে তেওঁলোকক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ মই চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। মিয়াসকলক নিয়ন্ত্ৰণ কৰা অত্যন্ত দৰকাৰ। মই খিলঞ্জীয়া বিভিন্ন ধৰণৰ জাতি সংগঠনসকলকো আহ্বান জনাইছোঁ, এই মিয়াসকলক ইয়াতে লেগাম লগাওক, নহ'লে এদিন মিয়া মুখ্যমন্ত্ৰী হ'ব ইয়াত। এইখন হৈছে ধৰ্ম নিৰপেক্ষ দেশ। সৈয়দ ছাদুল্লাৰ দিনতে মাদ্ৰাছা আৰম্ভ কৰিছিলে। সৈয়দ ছাদুল্লাহে মিয়াখিনি আনিলে। মিয়াখিনি আজি ক'ৰ পৰা আহিলে অসমত? সৈয়দ ছাদুল্লাই আনিলে। গতিকে মাদ্ৰাছা শিক্ষাটো বন্ধ কৰা দৰকাৰ। কেলৈ দৰকাৰ? ইয়াত ধৰ্ম নিৰপেক্ষ দেশত এফালে সংস্কৃত টোল থাকিব, এফালে মুছলিমৰ নামত মাদ্ৰাছা চলিব, আৰু তাত আকৌ কি হয় উগ্ৰপন্থী সংগঠনৰ কাৰণে কিবা বোলে কুচকাৱা চলে, কিবা ট্ৰেইনিং চলে। সেইটো আমি দুখ পাইছোঁ। গতিকে মাদ্ৰাছা বন্ধ কৰিব লাগে। মাদ্ৰাছা সেৱাৰ আণ্ডাৰত আনি মাদ্ৰাছা শিক্ষাই দিব। তেওঁলোকে কোৱা নাই যে শিক্ষা বন্ধ কৰিম বুলি কোৱা নাই, মাদ্ৰাছাই বন্ধ কৰিব, মাদ্ৰাছা শিক্ষা বন্ধ নকৰে। গতিকে সেৱাৰ আণ্ডাৰত আনি এটা বৈজ্ঞানিক পদ্ধতিৰে মাদ্ৰাছা শিক্ষা দিবলৈ আমি দাবী জনাইছোঁ। চৰকাৰে ভাল সিদ্ধান্ত লৈছে আৰু চৰকাৰে এটা বৈজ্ঞানিক পদ্ধতিৰে শিক্ষা দিম বুলি আমাক আশ্বাস দিছে। গতিকে আমি চৰকাৰক এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াম। মিয়াখিনিক অলৰেডি খেদিব লাগে আৰু আমি চৰকাৰক সহায় সহযোগিতা আগবঢ়াম, তেওঁলোকে যদি আগবাঢ়ি আহে। আৰু খিলঞ্জীয়াসকলৰ এটা ভাল লোকপ্ৰিয়লৰ আমি দাবী জনাইছোঁ চৰকাৰক। আৰু চৰকাৰে ইতিমধ্যে খিলঞ্জীয়া উন্নয়নৰ কাৰণে এটা উন্নয়ন পৰিষদ গঠন কৰিম বুলি আমাক আশ্বাস দিছে, যাতে ইলেকশ্যনৰ আগে আগে গঠন কৰি আমাৰ খিলঞ্জীয়াসকলৰ উন্নয়নৰ কাৰণে কাম কৰে। তাৰ বাবে আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাওঁ। NRCত আপুনি চাওক, NRCটো বাংলা মূলৰ মানুহ বেছি সোমাইছে। খিলঞ্জীয়াসকলৰ নাম কৰ্তন হৈছে আৰু বাংলাদেশী ঘোষণা হোৱা মানুহ তাত সোমাইছে। গতিকে NRCখন শুদ্ধ এখন কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপত আমি চৰকাৰৰ ওচৰত দাবী। খিলঞ্জীয়া মুছলিমসকলৰ অস্তিত্ব সঁচাকৈ বিপদাপন্ন আৰু বিপদাপন্ন মূল কাৰণ এটা হৈছে বাংলা মূলৰ মিয়া মুছলমানসকল। তেওঁলোকৰ কাৰণে আমাৰ আজি অস্তিত্ব বিপদাপন্ন। তেওঁলোকে হত্যা, ধৰ্ষণ, অপহৰণ যিমান বেয়া কাম আছে চব মিয়া মুছলিমসকলেই কৰে। আপুনি গাড়ী চুৰ হ'লেও কোনোবা আলী, কোনোবা আহমদ, কোনোবা এনেকুৱা ধৰণৰ মানুহবোৰে কৰে। মফজুল আলী, তফজুল আলী চব মিয়া। খিলঞ্জীয়া মুছলিমৰ এজন উলিয়াই দিয়কচোন ধৰ্ষণ কেছত জড়িত, গাড়ী চুৰত জড়িত, তেতিয়া আমি ক'ম এই মিয়াখিনিয়ে গোটেই অসমখনৰ